হেল্ল' গাইজ, কি খবৰ? আজি মাতটো একে ওলোৱা নাই। কালি ঠাণ্ডা বহি গ'ল, পথাৰত পানী সিঁচিছিলোঁ যে, তেতিয়া মাতটো ভাঙি গ'ল পৰা যেনে মাতটো দি আছোঁ বল দি। এতিয়া মানে কালিলৈ বিয়া আছে, মানে বিয়াৰ কাৰণে তামোল এঠোক লাগে। মানুহ এজন বিচাৰি যাওঁ তামোল পাৰিবলৈ, সেইটো চাই থাকক। কি বিয়া কাপোৰ কিনিলে নেকি? বিয়া প্ৰেজেণ্ট কিনিলে? কি দিবি বিয়াত? ইয়াৰ চেনেলটো কোনেও ছাবস্ক্ৰাইব নকৰিব। চেনেল কাম নাই, ইয়াৰ এনেই ধেমালি ধেমালা কৰিব। ই এটা মহামূৰ্খ, মূৰ্খ মুখ্য নহয়। ইয়াৰ পুলমুখ পাগল মানুহ গ'লে কামুৰিবলৈ লাগিব। ফাইনেলি এতিয়া তামোলখিনি পৰা হৈ গ'ল। এতিয়া যাওঁ বিয়া ঘৰলৈ। বিয়া ঘৰ মানে আজি তেল আছে, সেইকাৰণে যাওঁ। যাই কি আছে কি নাই সেইটো দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বিয়া ঘৰ পাচলি ওচৰ দেখুৱাই আছোঁ পেণ্ডেলটো কেনেকুৱা কি হৈ আছে। এইজন আমাৰ দৰাজনে ওলাই আহিছে মোক আদৰিবলৈ। মানুহে কাৰণে বোলো কাম এটা কৰি দি, কি এই গিলাচ 200 ডিছ 200 মান লৈ আহ কবে তোলৰ দোকানৰ পৰা। মোৰ কথা ক'লে হ'ল। হ'ব দে, জাপটোকে ই লাগিবই। অঁ দে, হ'ব দে, আনিম। মানুহে কাৰণে 200 আনিম ন। এতিয়া মানে সেই বিয়া ঘৰত মানে আজি তেল আছিলে, খোৱা বোৱা কিবা কৰিব, সেইকাৰণে ডিছ আৰু গিলাচ নাইকিয়া হ'ল, সেইকাৰণে আনিব পঠিয়াইছে মোক। অলপ ডিছ গিলাচ লৈ আনো, দেখুৱাই আছোঁ আৰু। এতিয়া মই দোকান আহি পালোহি। এইখন দোকান দেখুৱাই আছোঁ কোনখন। অ' তুলদা, এইখন দোকানখন এবাৰ লৈ যাম বস্তুখিনি। এইজন আমাৰ দোকানীজন, সেই পালোঁ সেইকাৰণে 200 ডিছ 200 গিলাচ দিব দিছে। ডিছ লাগিব এতিয়া লাগে। আজি তেল আছিলে যে খোৱা বোৱা কিবা কৰিব নেকি? 1 2 3 এতিয়া 5 6 7 8 9 10 11 12 13 ধৰ ঠুঙা দি কিবা এটা ভয়। তুমি লিখি থৈ দিয়া। হয়, আজি কিবা খোৱা বোৱা হ'ব হ'বলা, সেইকাৰণে লৈ যাব দিছোঁ। এয়া গিলাচ 200 আৰু ডিছ 200 লোৱা হৈ গ'ল। এতিয়া আকৌ যাওঁ বিয়া ঘৰলৈ। বিয়া ঘৰ পালোহি আহি। ফটো উঠাইছোঁ, ডিছ গ্লাছ লৈ আহিলোঁ আৰু দি দিওঁ ঘৰত। বিয়া ঘৰত দি দিওঁ, কিবা কামত লাগিব পাৰে, দেৰি নকৰোঁ।
হ'ব এইকেইটা এতিয়া বিয়া ঘৰত মানে জা জলপান খাব দিছিলে মানে খালোঁ ঘৰতে ভাতকেইটা খাওঁ আৰু এতিয়া দৈ চৈ খাই দিলে মানে মাত্ৰ বহি যাব চৰ্দি লাগিব সেইকাৰণে মানে ঘৰতে যাই ভাতকেইটা খাই লওঁ গৰম গৰম তাৰপিছত দেখুৱাই আছোঁ ক'ত কি কি হয় এজন আমাৰ দৰা ভাইক এজন কলপাত কাটি পৰিছে ঘৰত এতিয়া বলকা পতা আমাৰ বলকা দৰা ভাইক এতিয়া বিয়া ঘৰত মাছ আহি পালে এয়া মাছ এক কাৰ্টুন আহিছে আৰু মাছ এক কাটি আছে দেখুৱাই দি আছোঁ মই এয়া মাছ কাটি আছে আমাৰ তনু দা আমাৰ পুলিচ আৰু যে আমাৰ ভাইটিজন পুৰা মাছ কাটো নাই একদম কালি বিয়াৰ কাৰণে একদম 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 পুৰা কাটিছে আৰু আজি মাছৰ বাকলি মাৰি দিম কাৰ্টুনটো এয়া মাছেই মাছ তামাম মাছ একদম তামাম মাছ হৈ আছে একদম তলে ওপৰে মাছ এই বৰফ দিয়া নাই গৈছে একদম